স্বাস্থ্য পৰীক্ষাৰ নামত প্ৰকৃততে নগাঁৱত চলিছে কি? মূৰৰ পৰা গেলিছে নেকি নগাঁৱৰ চৰকাৰী আৰু ব্যক্তিগত স্বাস্থ্য খণ্ড? চিকিৎসা আৰু স্বাস্থ্য পৰীক্ষাৰ নামত চৰম প্ৰহসন। নগাঁৱৰ শৰ্মা লেবৰেটৰীৰ আজব কাণ্ড। নগাঁৱৰ এটা ব্যক্তিগত লেবৰেটৰীৰ কৰ্মকাণ্ড দেখিলে আপোনাৰো চকু কপালত উঠিব। এইখন নগাঁৱৰ ডক্টৰ শৰ্মা এক্স-ৰে ক্লিনিক এণ্ড লেবৰেটৰী। যদিহে আপুনি এইখন ক্লিনিকত স্বাস্থ্য পৰীক্ষাৰ বাবে যোৱাৰ কথা ভাবিছে, তেন্তে তাৰ পূৰ্বে চাই লওক এই প্ৰতিবেদন। কাৰণ এইখন ক্লিনিকত যদি আপুনি স্বাস্থ্য পৰীক্ষাৰ বাবে যায়, তেন্তে আপোনাৰ বিপদ অনিবাৰ্য। নগাঁও চহৰৰ মাজমজিয়াৰ মাৰোৱাৰী পট্টিত থকা এইখন ক্লিনিকে একোজন ব্যক্তিৰ তেজৰ গ্ৰুপ পৰীক্ষা প্ৰদান কৰিলে ভিন ভিন প্ৰতিবেদন। নগাঁৱৰ পুৰণিগুদামৰ দীপাংকৰ বৰা নামৰ যুৱকজনৰ ক্ষেত্ৰত সংঘটিত হৈছে এই ঘটনা। দুদিন পূৰ্বে যুৱকজনে তেজ পৰীক্ষা কৰোঁতে ক্লিনিকখনে তেজৰ গ্ৰুপ এ পজিটিভ বুলি প্ৰতিবেদন প্ৰদান কৰিছিল। কিন্তু অতি লক্ষণীয় কথাটো হ'ল যে দুবছৰ পূৰ্বে এইটো লেবৰেটৰীয়ে যুৱকজনৰ তেজৰ গ্ৰুপ বি পজিটিভ বুলিহে দাখিল কৰিছিল। দুয়োখন প্ৰতিবেদনতেই আছে অসীম বৰঠাকুৰ নামৰ পেথলজিষ্টগৰাকীৰ স্বাক্ষৰ। যি ঘটনাক লৈ এতিয়া ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰশ্নৰ। একেজন ব্যক্তিৰ তেজৰ গ্ৰুপ ভিন ভিন বুলি প্ৰতিবেদন দাখিল কৰা ক্লিনিকৰ ওপৰত এতিয়া সন্দেহ উপজিছে ৰাইজৰ। ৰোগীৰ জীৱনক লৈ হেতলি খেলা ডক্টৰ শৰ্মাছ এক্স-ৰে ক্লিনিক এণ্ড লেবৰেটৰীৰ বিৰুদ্ধে এতিয়া উচিত তদন্তৰ দাবী কৰিছে সকলোৱে। আপোনাৰ মই 2020 চনত দাদা ভাইটিৰ টেষ্ট কৰাইছিলোঁ ইয়াত। আপোনাৰ ব্লাড গ্ৰুপটো চাইছিলোঁ তেতিয়া ডকুমেণ্টছত দিবৰ কাৰণে। তেতিয়া আপোনাৰ ইয়াৰ পৰা দিছে বি পজিটিভ ৰিপৰ্ট দিছে। তাৰপিছত সিদিনাখন মই তাৰ এনেই ব্লাড টেষ্ট কৰিছিলোঁ, নৰ্মেলি ব্লাড টেষ্ট কৰিছিলোঁ। তেতিয়া ব্লাড গ্ৰুপটো চাইছোঁ, তেতিয়া এ পজিটিভ ওলাইছে। তাৰপিছত মোৰ কনফিউজ হৈছে। তাৰপিছত কনফিউজ হৈছে মই আজি দুজেগাত আকৌ টেষ্ট কৰাইছোঁ, কৰাই পেলাই ইয়াতো চেম্পুল দিছোঁ, ইয়াত এ পজিটিভ ওলাইছে। তাৰপিছত তেওঁলোকক এতিয়া হেৰি কৰিছোঁ, তেওঁলোকে বোলে গম নাপায়। এজন মানুহে আৰু এজন ডক্টৰে টেষ্ট কৰাইছে, দুটা গ্ৰুপ দিছে। আপোনাৰ দুবছৰত টোটেলি ব্লাড গ্ৰুপ চেঞ্জ কৰি পেলালে। ক'ত কৰিছিলে এইটো আপোনাৰ কামাখ্যা মেডিকেল শৰ্মা এক্স-ৰেত কৰাইছিলোঁ। আগতেও মই ইয়াতে কৰাইছোঁ। মোৰ ৰিপৰ্ট দুইটা ৰিপৰ্ট আছে। কিমান দিনৰ আগত কৰিছিলে? দুবছৰৰ আগত কৰিছিলোঁ। কি দিছিলে গ্ৰুপ তেতিয়া দিছিল বি গ্ৰুপ দিছিল আৰু আজি এ গ্ৰুপ দিছে আপোনাৰ। নগাঁৱৰ পৰা পৰিস্মিতা শইকীয়াৰ ৰিপৰ্ট, কাৰেণ্ট ট্ৰেণ্ড আছাম। স্বাস্থ্য পৰীক্ষাৰ নামত প্ৰকৃততে নগাঁৱত চলিছে কি? মূৰৰ পৰা গেলিছে নেকি নগাঁৱৰ চৰকাৰী আৰু ব্যক্তিগত স্বাস্থ্য খণ্ড? চিকিৎসা আৰু স্বাস্থ্য পৰীক্ষাৰ নামত চৰম প্ৰহসন। নগাঁৱৰ শৰ্মা লেবৰেটৰীৰ আজব কাণ্ড। নগাঁৱৰ এটা ব্যক্তিগত লেবৰেটৰীৰ কৰ্মকাণ্ড দেখিলে আপোনাৰো চকু কপালত উঠিব। এইখন নগাঁৱৰ ডক্টৰ শৰ্মা এক্স-ৰে ক্লিনিক এণ্ড লেবৰেটৰী। যদিহে আপুনি এইখন ক্লিনিকত স্বাস্থ্য পৰীক্ষাৰ বাবে যোৱাৰ কথা ভাবিছে, তেন্তে তাৰ পূৰ্বে চাই লওক এই প্ৰতিবেদন। কাৰণ এইখন ক্লিনিকত যদি আপুনি স্বাস্থ্য পৰীক্ষাৰ বাবে যায়, তেন্তে আপোনাৰ বিপদ অনিবাৰ্য। নগাঁও চহৰৰ মাজমজিয়াৰ মাৰোৱাৰী পট্টিত থকা এইখন ক্লিনিকে একোজন ব্যক্তিৰ তেজৰ গ্ৰুপ পৰীক্ষা প্ৰদান কৰিলে ভিন ভিন প্ৰতিবেদন। নগাঁৱৰ পুৰণিগুদামৰ দীপাংকৰ বৰা নামৰ যুৱকজনৰ ক্ষেত্ৰত সংঘটিত হৈছে এই ঘটনা। দুদিন পূৰ্বে যুৱকজনে তেজ পৰীক্ষা কৰোঁতে ক্লিনিকখনে তেজৰ গ্ৰুপ এ পজিটিভ বুলি প্ৰতিবেদন প্ৰদান কৰিছিল। কিন্তু অতি লক্ষণীয় কথাটো হ'ল যে দুবছৰ পূৰ্বে এইটো লেবৰেটৰীয়ে যুৱকজনৰ তেজৰ গ্ৰুপ বি পজিটিভ বুলিহে দাখিল কৰিছিল। দুয়োখন প্ৰতিবেদনতেই আছে অসীম বৰঠাকুৰ নামৰ পেথলজিষ্টগৰাকীৰ স্বাক্ষৰ। যি ঘটনাক লৈ এতিয়া ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰশ্নৰ। একেজন ব্যক্তিৰ তেজৰ গ্ৰুপ ভিন ভিন বুলি প্ৰতিবেদন দাখিল কৰা ক্লিনিকৰ ওপৰত এতিয়া সন্দেহ উপজিছে ৰাইজৰ। ৰোগীৰ জীৱনক লৈ হেতলি খেলা ডক্টৰ শৰ্মাছ এক্স-ৰে ক্লিনিক এণ্ড লেবৰেটৰীৰ বিৰুদ্ধে এতিয়া উচিত তদন্তৰ দাবী কৰিছে সকলোৱে। আপোনাৰ মই 2020 চনত দাদা ভাইটিৰ টেষ্ট কৰাইছিলোঁ ইয়াত। আপোনাৰ ব্লাড গ্ৰুপটো চাইছিলোঁ তেতিয়া ডকুমেণ্টছত দিবৰ কাৰণে। তেতিয়া আপোনাৰ ইয়াৰ পৰা দিছে বি পজিটিভ ৰিপৰ্ট দিছে। তাৰপিছত সিদিনাখন মই তাৰ এনেই ব্লাড টেষ্ট কৰিছিলোঁ, নৰ্মেলি ব্লাড টেষ্ট কৰিছিলোঁ। তেতিয়া ব্লাড গ্ৰুপটো চাইছোঁ, তেতিয়া এ পজিটিভ ওলাইছে। তাৰপিছত মোৰ কনফিউজ হৈছে। তাৰপিছত কনফিউজ হৈছে মই আজি দুজেগাত আকৌ টেষ্ট কৰাইছোঁ, কৰাই পেলাই ইয়াতো চেম্পুল দিছোঁ, ইয়াত এ পজিটিভ ওলাইছে। তাৰপিছত তেওঁলোকক এতিয়া হেৰি কৰিছোঁ, তেওঁলোকে বোলে গম নাপায়। এজন মানুহে আৰু এজন ডক্টৰে টেষ্ট কৰাইছে, দুটা গ্ৰুপ দিছে। আপোনাৰ দুবছৰত টোটেলি ব্লাড গ্ৰুপ চেঞ্জ কৰি পেলালে। ক'ত কৰিছিলে এইটো আপোনাৰ কামাখ্যা মেডিকেল শৰ্মা এক্স-ৰেত কৰাইছিলোঁ। আগতেও মই ইয়াতে কৰাইছোঁ। মোৰ ৰিপৰ্ট দুইটা ৰিপৰ্ট আছে। কিমান দিনৰ আগত কৰিছিলে? দুবছৰৰ আগত কৰিছিলোঁ। কি দিছিলে গ্ৰুপ তেতিয়া দিছিল বি গ্ৰুপ দিছিল আৰু আজি এ গ্ৰুপ দিছে আপোনাৰ।
নগাঁৱৰ পৰা পৰিস্মিতা শইকীয়াৰ ৰিপৰ্ট কাৰেণ্ট ট্ৰেন আছাম।